এডউইন চি বাৰ্নছ যোন এজন লিডিং চেলছমেন আছিল অফ থমাছ এডিছন, যোন এডিছনৰ কাৰণে চেলছ পাৰ্চন হিচাপে কাম কৰিছিল এণ্ড পিছত গৈ থমাছ এডিছনৰ বিজনেছ পাৰ্টনাৰ হৈ গৈছিল। চ' সেই এডউইন চি বাৰ্নছ তেখেতৰ ইনিচিয়েল দিনত যেতিয়া তেখেতে য়ং আছিল, সেই সময়ত তেখেতৰ এটাই সপোন আছিল থমাছ এডিছন যোন তেখেতৰ সময়ৰ গ্ৰেটেষ্ট ইনভেণ্টৰ আছিল তেখেতৰ বিজনেছ পাৰ্টনাৰ হোৱা। বাট তেখেতৰ এই সপোন পূৰা হোৱাৰ আগতে তেখেতে ইনিচিয়েলি দুটা ডিফিকাল্টি ফেচ কৰিছিল। ফাৰ্ষ্টলি তেখেতে থমাছ এডিছনক পাৰ্চনেলি চিনি নাপাইছিল এণ্ড ছেকেণ্ডলি তেখেতৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বহুত বেয়া আছিল, ইমান বেয়া ক'ৰবাত যাবলৈ তেখেতৰ গাড়ীৰ ভাড়াও নাছিল। চ' এই দুটা ডিফিকাল্টি যোনটো এজন এভাৰেজ মানুহৰ কাৰণে ইনাফ ফৰ নট টেকিং এনি একশ্যন, বাট এডউইন চি বাৰ্নছ ইমান ডিটাৰমেণ্ট আছিল নিজৰ গ'লক লৈ। চ' তেখেতে এই ডিফিকাল্টিবোৰ নিজৰ লাইফৰ গ'লতকৈ সৰু প্ৰুভ কৰি লাইফত আগবাঢ়ি গ'ল। এণ্ড এদিন এনেকুৱা দিন আহিল তেখেতে এডিছনৰ আণ্ডাৰত কামো কৰিলে এণ্ড পিছত তেখেতৰ বিজনেছ পাৰ্টনাৰ হৈ ছাকচেছফুল আৰু ৰিচ দুটাই হ'ল। চ' এডউইন চি বাৰ্নছ যোন এজন আমাৰ নিচিনা এভাৰেজ মানুহ আছিল, ইচ্ছা কৰিলে তেখেতে নিজৰ ডিফিকাল্টিৰ কথা ভাবি একশ্যন নল'বও পাৰিলে হয়, বাট ইনষ্টেড তেখেতে হাৰ নেমানি একশ্যন লৈ ইম্পচিবলটো পচিবল কৰিলে। চ' কেনেকৈ, ইয়াৰ ছিক্ৰেটটো কি? ছিক্ৰেটটো হৈছে বাই ফলোয়িং ছাম প্ৰেক্টিকেল প্ৰিন্সিপালছ, যোনবোৰ প্ৰিন্সিপালছ মই শ্বেয়াৰ কৰিম ফ্ৰম দ্য বুক থিংক এণ্ড গ্ৰ' ৰিচ বাই নেপোলিয়ন হিল। এণ্ড যোনখন বুক তেখেতে লিখিছে 20 years ৰিচাৰ্চ কৰি মোৰ দেন 500 ৱেলথি আৰু ছাকচেছফুল মানুহক লগ ধৰি এনালাইজ কৰি এণ্ড যোনবোৰ প্ৰিন্সিপালছ আমিও ফ'ল' কৰিব পাৰোঁ যিকোনো বস্তু এচিভ কৰিবলৈ। চ' ফ্ৰেণ্ডছ, লাইফত যিকোনো বস্তু উপলব্ধি কৰাৰ আগতে তাৰ ষ্টাৰ্টিং পইণ্ট আৰম্ভ হয় এটা বাৰ্নিং ডিজায়াৰে, যি আমাক একশ্যন ল'ব হেল্প কৰে। ৰিগাৰ্ডিং এডউইন চি বাৰ্নছ, তেখেতৰ যোনটো ডিজায়াৰ আছিল থমাছ এডিছনৰ বিজনেছ পাৰ্টনাৰ হোৱা এণ্ড যোনটো তেখেতে দিনে ৰাতি ভাবি থাকিছিল এণ্ড যোনটো আমি ক'ব পাৰোঁ তেখেতৰ এটা বাৰ্নিং ডিজায়াৰ আছিল এণ্ড যাৰ কাৰণে তেখেতে বহুত একশ্যন লৈছিল এণ্ড বহুতবাৰ ফেইলো হৈছিল, বাট ইন দি এণ্ড তেখেত ছাকচেছো হৈছিল। এণ্ড তেখেত ছাকচেছ হোৱা কাৰণটো হৈছে তেখেতৰ নিজৰ লাইফৰ গ'লটোক লৈ নিশ্চয় থকা নিজৰ মনত এণ্ড দেন পিছত নিজৰ পূৰা এনাৰ্জি লগাই দিছিল গ'লটোক পূৰা কৰাৰ কাৰণে। চ' নেপোলিয়ন হিল অথৰে কয় যে আমি ছেম কৰিব পাৰোঁ ৰিগাৰ্ডিং মানি পইচাৰ ক্ষেত্ৰত, যোনটো যিকোনো মানুহে এচিভ কৰিব পাৰে বাই ফলোয়িং ছাম ষ্টেপছ। ষ্টেপ 1, ফাৰ্ষ্ট আমাক কিমান পইচা লাগে সেইটো নিশ্চয় কৰি ল'ব লাগে, কাৰণ আমি যদি এটা ফিক্স ডেফিনিট এমাউণ্ট ভাবি লওঁ দেন আমাৰ লগত এটা ক্লিয়াৰ কাট গ'ল থাকিব এণ্ড আমি কনফিউজ নহ'ম ৰিগাৰ্ডিং দ্য গ'ল। এণ্ড আৰু এটা প্লাছ পইণ্ট ৰিগাৰ্ডিং ডেফিনিট এমাউণ্ট ফিক্স থকা, আমি আমাৰ প্ৰগ্ৰেছনটো গম পাই থাকিম কিমানখিনি আগবাঢ়িলোঁ এণ্ড আৰু কিমানখিনি বাকী আছে আগবাঢ়িব। ষ্টেপ 2, ছেকেণ্ড আমি নিশ্চয় কৰিব লাগে সেই ডেফিনিট এমাউণ্টটো পোৱাৰ কাৰণে তাৰ বিনিময়ে আমি কি দিব পাৰিম, কাৰণ লাইফত ছাকচেছফুল হ'বলৈ আমি বহুত বস্তু ছেক্ৰিফাইচো কৰিব লগা হ'ব পাৰে, যোনটো কেতিয়াবা ইজি নহ'ব পাৰে আমাৰ কাৰণে। মেবি সেইটো এক্সট্ৰা টাইম, এক্সট্ৰা ফিজিকেল আৰু মেণ্টেল এক্টিভিটি বা আমাৰ লেজিনেছো হ'ব পাৰে, কাৰণ কিয় এটা কথাই আছে কিবা পাবলৈ হ'লে আমি তাৰ বিনিময়ে কেতিয়াবা কিবা দিবও লাগিব। ষ্টেপ 3, আমি এটা ডেট ফিক্স কৰি ল'ব লাগে যে আমি কোনটো ডেটত পইচাখিনি একজেক্টলি পজেছ কৰিম। যদি ছাপ'জ সেই ফিক্স ডেটত আমি এচিভ কৰিব নোৱাৰোঁ দেন আমি আকৌ আৰু এটা ডেট ছেট কৰি ল'ব লাগে। তেনেকুৱা কৰিলে কি হ'ব, আমি আমাৰ গ'লটোৰ প্ৰতি ফ'কাছ থাকিম এণ্ড লাহে লাহে অলপ অলপকৈ গ'লটো এচিভ কৰি থাকিম এণ্ড আমি ডিছকাৰেজো নহ'ম। ষ্টেপ 4, দেন আমি এটা ক্লিয়াৰ কাট প্লেন বনাই ল'ব লাগে এণ্ড প্লেনটো ভাবি আমি ৱেইট কৰি থাকিব নালাগে, ইনষ্টেণ্ট প্লেনটোৰ ওপৰত আমি একশ্যন ল'ব লাগে, কাৰণ আমি যিমান জল্দি একশ্যন ল'ম আমি সিমানে জল্দি আমাৰ গ'লটোৰ ওচৰত আগবাঢ়ি গৈ থাকিম। ষ্টেপ 5, আমি আমাৰ গ'লটোৰ ওপৰত বিশ্বাস থাকিব লাগিব যে আমাৰ গ'লটো এদিন পূৰা হ'ব, লগতে আমাৰ একশ্যনবোৰৰ ওপৰত এণ্ড মেইনলি আমাৰ নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব, কাৰণ কেতিয়াবা কি হয় আমি কেতিয়াবা ডিফিকাল্টি ফেচ কৰিলে আমি বহুত জল্দি হতাশ হৈ যাওঁ। হ'ব পাৰে আমি বহুতবাৰ ট্ৰাই কৰাৰ পিছতো আমি লাইফত ফেইলিয়ৰো হ'ব পাৰোঁ, বাট ইনষ্টেড আমি ডিছকাৰেজ নহয়, আমি আৰু ট্ৰাই কৰি থাকি লাইফত আগবাঢ়ি গৈ থাকিব লাগে। ষ্টেপ 6, আমি আমাৰ ডেফিনিট এমাউণ্টটো যোনটো পজেছ কৰিব বিচাৰোঁ সেইটো ক'ৰবাত লিখি ল'ব লাগে এণ্ড দেন মৰ্ণিং শুই উঠি এণ্ড ৰাতি শোৱাৰ আগত এবাৰকৈ পাৰিলে সেইটো পঢ়িব লাগে যে মই মোৰ ডিজায়াৰ কৰা পইচাখিনি মই ইমান দিনত পজেছ কৰিম সেই বুলি। তেনেকুৱা কৰিলে কি হ'ব, আমাৰ মাইণ্ডত আনকনচিয়াছলি কথাটো বহি যাব, কাৰণ আমাৰ মাইণ্ডত যোনটো কথা আমি কণ্টিনিউলি দি থাকোঁ সেইটো সঁচা বুলি একচেপ্ট কৰি লয় এণ্ড আমি বিলিভো কৰিব ধৰোঁ এণ্ড এইবোৰ বস্তু ছাবকনচিয়াছ লেভেলত হয়। এণ্ড আপুনি যদি ছাবকনচিয়াছ মাইণ্ডৰ বিষয়ে আৰু জানিব বিচাৰে দেন ওপৰত আই বাটনত ক্লিক কৰি মোৰ পাৱাৰ অফ আৱাৰ ছাবকনচিয়াছ মাইণ্ড ভিডিঅ'টো চাব পাৰে। চ' এতিয়া আমি এই ষ্টেপবোৰ জনাৰ পিছত আমি মনত নিশ্চয় ভাবিম যে এই ষ্টেপবোৰ কোৱাটো বহুত ইজি বাট কৰাটো ইম্পচিবল হ'ব পাৰে। চ' এনেকুৱা থিংকিঙৰ টাইমত আমাক এটা বস্তুৱে হেল্প কৰিব, ডেট ইজ এটা বাৰ্নিং ডিজায়াৰ। যদি আমি সঁচাকৈ পইচাৰ কাৰণে ডিজায়াৰ কৰিছোঁ এণ্ড আমি ইয়াক এদিন পাম বুলি মনত সোমাই লৈছোঁ দেন আমাক নিজকো কনভিন্স কৰিব টাইম নালাগে যে আমি এদিন ইয়াক পজেছ কৰিম। চ' সেইকাৰণে আমাৰ ডিজায়াৰটো ষ্ট্ৰং হোৱা বহুত দৰকাৰ লাইফত যিকোনো বস্তু এচিভ কৰিবলৈ। চ' ফ্ৰেণ্ডছ, থিংক এণ্ড গ্ৰ' ৰিচ এই বুকখনত আৰু কিছুমান ইম্পৰ্টেণ্ট প্ৰিন্সিপালছ আছে, যোনবোৰ প্ৰিন্সিপালছ মই মোৰ নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম, কাৰণ মই ভিডিঅ'টো বেছি দীঘল কৰিব নিবিচাৰোঁ এণ্ড মই বিচাৰোঁ যে আপোনালোকে কম সময়তে বহুতখিনি জানিব পাৰে।
And finally, thank you for watching my video and subscribe my channel if you don't want to miss my more valuable videos.